মোহন ৰাম হেৰ ডিঙি সৰকি যাব মূৰ্খ তোক মই কি বুলি মাতিবলৈ কৈছিলো শুন ছাৰক মাতিবি পোনাদা আৰু মোক মাতিবি দেতা পাতি এই মজা খালি মই মতাৰ লগে লগে একদম জেগাত আহি হাজিৰ হবি হ'ব ছাৰ সেই আকৌ ছাৰ গৰুটো এইটো প্ৰেক্টিচ কৰিবি এইফালা এইফালা কওকচোন দেতা এই হাতখন আকৌ কিয় উঠাও অকল দেতা বুলি কবি মোহন দেতা বাচিছো আহি গল আকৌ 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 মোহন শুনচোন দেতা ছাৰ আকৌ ছাৰটো খেলি মেলি লগাবহে খাটনীয়া আপোনালোকে একেটা কথাকে বেয়া বেয়া সুধি আছে তোৰ সুবিধাৰ কাৰণেহে মাতি আছো মূৰ্খটো এইটো দেতা বুলি কবি ছাৰ খালি আপোনালোকে মাছখন মাৰি থাকিব হয় নেকি ঠিক আছে কাপোৰ মাৰি থাকিবি মুখত মই কাপোৰ লৈয়ে আছো এইখন নহয় মই লৈ আহিছো ৰ এয়া লওক ছাৰ মোৰ লওক মাৰি থাক এইখন যদি মুখত মাৰিছো কেনেকে খাইছো আগৰবাৰ নিচিনাকে এনেকে ফুটাকে দিম নহয় খাবৰ কাৰণে খোৱাটোহে চিন্তা চাওকচোন চিন্তা নকৰিছো কেঁচা দেতা এই আকৌ কেঁচা দেউতাটো ক'ৰ পৰা আহিলে নামাৰিবচোন মুখত আহি গৈছে বাছ এই যা যোৱা দাঙি নাথাকিবি ছাৰ আপুনি এখন মাৰিছে কেছটো শেষ নোহোৱালৈকে কিন্তু নুখুলিব দেই একেটা কথাকে মোক বুজাই নাথাকিবহে আচল কথাটো শুনক কওক ছাৰ এইটোৱে হ'ল আচল বস্তু স্প্ৰে এইটো মাৰিয়ে সিহঁতে মানুহক সচেতন কৰে গম পালিতো এইখন দাঙি নাথাকিবি ছাৰ আমাকতো স্প্ৰে মাৰি লাভেই নহ'ব কাৰণ আমি চবে মাস্ক পিন্ধি আছো আৰু সিহঁতে স্প্ৰে মৰাৰ আগতে আমি মাৰিম ছাৰ এইটো ইমান কাম কৰা নাই ছাৰ আপুনি শকত হ'ল মই মাতিছো মই অকমান ভাল পাইছেনে ইমান আৰাম লাগিছে মোৰ স্প্ৰে মাৰি ডকাইত ধৰিব যায় দুটা দেখোন নিজে বাগৰি পৰি আকৌ টোপনি পাৰিব নোৱাৰে পাৰিম ছাৰ এতিয়া আপোনাৰ প্লেনিং বাদ দিয়ক এতিয়া মোৰ মতে কাম চলিব নহয় ছাৰ এনেকেই ধৰিব লাগিব নিজৰ বুদ্ধিত দেখোন নিজে উল্টা বাগৰি পৰিল নাই এটা কাম কৰোঁ আপুনি ওলাই যাওক আপুনি থাকিলে সিহঁত নোসোমায় নহ'লে মই অকণমান বাহিৰত চাই আহোঁ নেকি হয় নেকি কিন্তু আপুনি এই কথাটো এবাৰ ভালকৈ ভাবি চাওক নেকি খাটনীয়া ছাৰ মোৰ ভাবিবলৈ এতিয়া জোৰ নাই মই বাটৰ পৰাই আহোঁ মোহন তই মই যাম মই পাৰিম খাটনীয়া নেলাগে চোন দুৱাৰখন কিনি গ'ল মই আপোনাৰ লগত আহিছো আহক বহকচোন অলপ বহি দিয়ক আহকচোন বহক হৈ গ'ল পাৰিব নাই একদম মই পাৰিম ধৰ আকৌ য'ত ত'ত শুই নিদিবচোন দেতা অন্তৰত কফে স্থিতি লৈছে বুঢ়াটো বেমাৰী বুজিছ চেঞ্চলেছ কৰিবলৈ বেছি সময় নালাগিব তাকেই ল'ৰাকেইটা ব'লা কলে যাওঁ ধৰিবলৈ যাওঁ চা ভিতৰলৈ গৈছে চা মানে কি যে হ'ব একো ভাবি পোৱা নাই কি বা কৰে এই খাটনীয়াটোৱে ছাৰ সিহঁতকেইটা গলিটোৰ মূৰতে দেখিছো আপুনি ওলাই যাওক নহ'লে আপুনি নগ'লে সিহঁত নাহে ঠিক আছে আৰু মাছখন মাৰি থাকিব নহ'লে যদি স্প্ৰে মাৰি দিয়ে ৰাস্তাত আকৌ কিয় স্প্ৰে তই দৰ্জাখন মাৰি দিয়েগে যা দৰ্জা মৰাতকে যে আমি এইখনহে মাৰিব লাগিব মূৰ্খটো পুলিচ তই নে মই আপুনি চা সেইটো ভাবিহে ক যা মাৰি দেগে হ'ব চা